हेलो फ्रेंड्स, अस्सलाम वालेकुम, नमस्कार। आज এটা টপিক লৈ আহিছোঁ। টপিকটো হ'ল ইলেকশ্যনটো হৈছে, আমি ভোটো দিছোঁ, কোনোবা হাৰিছে কোনোবা জিকিছে, কিন্তু এতিয়া যেতিয়া FB অন কৰোঁ বা হোৱাটছএপত যাওঁ, হোৱাটছএপৰ ইনবক্সত নহ'লে হোৱাটছএপৰ ষ্টেটাছত, FBত, ইউটিউবত সকলো বস্তুতে অকল এটাই চৰ্চা চলি আছে যে ইংলিছ বাইদেউ। এই তলত যিজনী মানুহ সেইজনকতো আপোনালোকে চিনি পায়। মানুহজনীক ইউটিউবত আৰু FB, হোৱাটছএপত সকলোবিলাকত মানুহে ইংলিছ বাইদেউ কৈ কিবা কিবি ষ্টেটাছ বনাই ৰাখিছে, মানুহজনক লৈ ঠাট্টা কৰি আছে। আৰু এইবোৰ কিয় কৰি আছে? মানুহজনী কি এটা ডাঙৰ ভুল কৰিছে নেকি? মানুহজনী কি ডাঙৰ ভুল কৰিছিল যে মানুহজনক লৈ এনেকুৱা কৰি আছে? মানুহজনীক কুৱেশ্যন কৰা হৈছিল যে অসমৰ ডিষ্ট্ৰিক্ট কেইখন আৰু কিবা কিবি কুৱেশ্যন কৰিছে। মানুহজনে কনফিউজো হৈছে আৰু এনচাৰবোৰ দিবলৈ ভুলো হৈছে। এইবোৰ লৈ মানুহজনীক যে ইমান কিবা কিবি ঠাট্টা চলি আছে। আৰু মানুহজনীৰ কোনোবাৰ ৱাইফ হয়, কোনোবাৰ মা হয়, কোনোবাৰ ছোৱালী হয়, কোনোবাৰ মাহী পেহী কিবা কিবি হয়। তো মানুহজনীক লৈ এনেকুৱা কিয় কৰি আছে? মানুহজনী ভুল কৰিছে, হা ঠিক আছে। তো এইবোৰ লৈ যে ইমান এইবিলাক কৰি আছে, সেই মানুহজনীৰ কেনেকুৱা লাগিব, মানুহজনীৰ ফেমিলিৰ কেনেকুৱা লাগিব? আৰু এইবোৰ কৰিলে নেক্সট টাইমত আৰু কোনোবা এনেকুৱা পঞ্চায়ত নিৰ্বাচনত কিয় হ'ব নেকি ভাবিব, মোক কুৱেশ্যন কৰিব, লাজ পাম আৰু এনেকুৱা কিবা কিবি ভাবিব থাকিব। চ' এইবোৰ এৰিব, এইবোৰ কৰিব নাপায়। আৰু বেকাৰ মানুহজনীৰ লৈ এনেকৈ যে ঠাট্টা কৰি আছে, ভাল কিবা বস্তু লৈ মানুহৰ লগত আলোচনা কৰক। এইবোৰ লৈ আলোচনা কৰি বেকাৰ মানুহজনৰ লেভেল কমাই আছে আৰু মানুহজনীক লৈ ঠাট্টা কৰি আছে। তেওঁৰ কথা ভাবিব আৰু তেওঁৰ ফেমিলিৰ কথাটো ভাবিব যে মানুহবিলাকৰ কেনেকুৱা লাগিব। আৰু এইটোতো এটা মোৰ হিচাপত এইটো ইমান ডাঙৰ কথা হোৱা নাই যে এটা কুৱেশ্যন কৰিছে, কুৱেশ্যনৰ এনচাৰ দিওঁতে ভুল কৰিছে। মোৰ হিচাপত এইটো ডাঙৰ কথা নহয়, এই জেনেৰেল এইটো সৰু কথা। ডাঙৰ মানুহে মিটিঙত বা এনেই বহুতো ধৰণৰ ভুল কৰে। তো ডাঙৰ মানুহে ভুল কৰিব পাৰে, এইটো সৰুৱে মানুহ এজনীয়ে, মাইকী মানুহ এজনীয়ে ভুল কৰিছে, সেইটো ইমান ডাঙৰ হৈ গ'ল কেনেকুৱা? চৰি, মই এইটো বস্তুটো ভালকৈ অলপ বুজাই দিব পৰা নাই। মানে বস্তুটো হ'ল যে এইবোৰ যে কুৱেশ্যনৰ এনচাৰ দিব পৰা নাই, এই সকলোবোৰৰ দায়ী হৈছে শিক্ষা ব্যৱস্থা। কাৰণ ময়ো নিজেও বা মোৰ নিচিনা আৰু বহুতো, লাজৰ কথা নহয়, মই নিজেও এইবিলাক কুৱেশ্যনৰ এনচাৰ মই নাজানো। আৰু অকল ময়ো যে এনেকুৱা নহয়, মোৰ সমান বা মোৰ ডাঙৰ বহুত মানুহ আছে, ষ্টুডেণ্টো আছে যিয়ে নেকি এইবোৰৰ বিষয়ে ভালকৈ নাজানে। আৰু ইলেকশ্যন হৈছে কাউন্সিলাৰ, মেম্বাৰ, প্ৰেছিডেণ্ট কিবা কিবি বহুত আছে, কিন্তু ইয়াৰ মাজত কাউন্সিলাৰ ডাঙৰ নে প্ৰেছিডেণ্ট ডাঙৰ নে মেম্বাৰ ডাঙৰ, এইবিলাক সকলো বস্তু আমি ভালকৈ নাজানো। অকল মই কি, বহুতো এনেকুৱা আছে সিহঁতেও ভালকৈ নাজানে যদি আপোনালোকে সোধে। চ' এইবোৰ সকলোৰ দায়ী হৈছে শিক্ষা ব্যৱস্থা। আমি ক্লাছ 7-8 পাইছোঁ, কিন্তু এতিয়া আজি 7-8 ক'ত গৈছে? আজি 5-6 বছৰ আগত 7-8 পঢ়িছোঁ, এতিয়া BA ফাৰ্ষ্ট চেমিষ্টাৰত পঢ়ি আছোঁ। এইবিলাক এতিয়ালৈকে কি মনত আছে নেকি আমাৰ? চ' মানুহ এজনে এইটো কৈছে যে মোৰ হিচাপত এইটো ইমান ডাঙৰ ভুল হোৱা নাই, এইটো সৰু এটা কথা। বহুতো মানুহে এইবোৰ নাজানে আৰু ষ্টুডেণ্টেও নাজানে। বহুতো ষ্টুডেণ্ট আপুনি যদি এনেকুৱা কুৱেশ্যন কৰে দেখিব যে সিহঁতেও ভালকৈ নাজানে। চ' এইবোৰ ঠাট্টা নকৰিব, মানুহজনীৰ বিষয়ে অলপ ভাবিব আৰু তেওঁৰ ফেমিলিৰ কথা অলপ বুজিব। আৰু মই যে কৈছোঁ এইবোৰৰ দায়ী হৈছে শিক্ষা ব্যৱস্থা। বস্তুটো চাওক, অসমৰ এজন ডাঙৰ ইউটিউবাৰ, 2 লাখ ছাবস্ক্ৰাইবাৰ তেওঁৰ, ডিম্পু বৰুৱা নেম, নলবাৰীৰ হয়। তেওঁ এটা ভিডিঅ' বনাইছে পৰহি, ভিডিঅ'টোৰ লিংকটো মই ডিছক্ৰিপশ্যনত দিম। তেওঁ এটা ভিডিঅ' বনাইছে, ভিডিঅ'টোত কৈছে যে এইটোৰ বিষয়ে কৈছে যে শিক্ষা ব্যৱস্থাৰ হয় দায়ীটো, যে আমি এইবোৰ নাজানো। আমি উঠি অহা ল'ৰা ছোৱালীবিলাকৰ ইণ্টাৰেষ্ট নাই। কিয় আপোনালোকে যে এইটো নিৰ্বাচন হৈছে, নিৰ্বাচনত দেখিছে নেকি যে কম বয়সৰ ল'ৰা ছোৱালী তেওঁলোক ইলেকশ্যনত উঠিছে? কাৰণ সিহঁতৰ ইণ্টাৰেষ্ট নাই। এই বিষয়টো ডিম্পু বৰুৱাই তেওঁৰ ভিডিঅ'টোত ভালকৈ বুজাই কৈছে। তেওঁৰ ভিডিঅ'টো চাব অলপ, মই লিংকটো ডিছক্ৰিপশ্যনত দিছোঁ, চাব ভিডিঅ'টো। তেওঁ ভালকৈ বুজাই কৈছে। আৰু কেণ্ডিডেটসকলে যে ইলেকশ্যনৰ আগত যে কুৱেশ্যন কৰা যে তেওঁলোকে ভুল কৈছে।
ৰিপৰ্টাৰ এজনে অতি ভুল কৰিছে তেওঁ এজন কেণ্ডিডেট ছোৱালী মাইকী মানুহ এজন সুধিছিল যে ভাৰতৰ মুখ্যমন্ত্ৰী কোন কিন্তু ভাৰতৰতো মুখ্যমন্ত্ৰী নহয় ভাৰতৰ প্ৰধানমন্ত্ৰী হয় মুখ্যমন্ত্ৰী সেই অসমৰ হয় তেওঁতো কুৱেশ্যন কৰিছিল যে ভাৰতৰ মুখ্যমন্ত্ৰী কোন সেইটো সময়তো সেই মানুহজনৰ ভিডিঅ'টো ইমান ভাইৰেল হোৱা নাই কিয় মানে কি সেই যে মানুহে যে কয় যে ষ্টুডেণ্টে ভুল কৰিলে এইটো ভুল আৰু মাষ্টৰে ভুল কৰিলে সেইটো ভুল নহয় তেনেকৈ ছেইম হৈ গ'ল এইটো ৰিপৰ্টাৰজনে ভুল কৰিছে তেতিয়া সেই ভিডিঅ'টো ভাইৰেল হোৱা নাই কিন্তু এই মাইকী মানুহজনৰ ভিডিঅ'টো বহুত ভাইৰেল হৈছে ইংলিছ বাইদেউ কিবা কিবি সকলোৱে তেওঁৰ আচলি নেমটো কি সেইটোৱে নাজানে ময়ো নাজানো কিন্তু সকলোৱে ইংলিছ বাইদেউ ক'লে চিনি পায় চ' এইবোৰ ঠাট্টা নকৰিব এইবোৰৰ পৰা আঁতৰি থাকিব আৰু ভিডিঅ'টো ডিম্পু বৰুৱাৰ ভিডিঅ'টো অলপ চাব তেতিয়াহ'লে গম পাব মই ভালকৈ বুজাই দিব পৰা নাই কিন্তু মোৰ কথাটো এইটোৱে হৈছে যে এনেকৈ মানুহলৈ ঠাট্টা নকৰিব এইবোৰ নাপায় আৰু মানুহজনৰ কথা অলপ ভাবিব তেওঁৰ ফেমিলিৰ কথা ভাবিব যদি আপুনি ভাবি লওক যদি এইটো আপোনাৰ ফেমিলিত হ'লে হয় যদি আপোনাৰ কোনোবা চিষ্টাৰ বা আপোনাৰ মাও হ'লে হয় যে এনেকুৱা কেণ্ডিডেট আৰু যদি কুৱেশ্যন কৰিলে সকলোৱে এনচাৰ দিব পাৰিলে হয় নেকি আপুনি নিজে চাব চ' বস্তুটো বুজিব তেওঁৰ ফেমিলিটোক অলপ ভাবিব যে যদি আপোনাৰ ফেমিলিত হ'লে হয় এনেকুৱা তেনেহ'লে আপোনাৰ কেনেকৈ লাগিলে হয় চ' এনেকা এইবোৰ ঠাট্টা নকৰিব আৰু এইবোৰ আন্দোলন অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ কিমান বেলি উদয় হ'ল কিমান বেলি হস্ত গ'ল স্বাধীনতা পায়ো লাভ একো নহ'ল আপে কিহৰ তোমালোক অসমীয়া